हेलो गाइस আজি আমি আছো বেছপাৰা বৰপথাৰ তো ইয়াতে চাওক শ্ৰী মহাবিষ্ণুৰ যজ্ঞ চলি আছে তো মানে যিকিনো ধুনিয়া বনাইছে 12 বছৰ মূৰত এবাৰ হয় চাগে মানে ইমান গম নাপাও তেতিয়াও ভাবিছো 12 বছৰ মূৰত এবাৰ হয় বুলি মানুহৰ মুখত শুনিছো তো বাকি চাওকচোন ঠাইবোৰ বনাইছে যিকিনো বাহৰে বহুত বস্তু বনোৱা আছে আপোনালোকে চাই লওক দেখাই আছো বাৰু এনেকৈ এটো মঞ্চটো বনাইছে তো মঞ্চ মানে কি আৰু যজ্ঞটো ইখিনি আগতে কৰি আছে এটো শ্ৰদ্ধাঞ্জলিৰ বাকি এটো এড্ৰেছটো আপোনালোকে আহিব পাৰে ৰাতি ইয়াৰ ভিউ পইণ্টটো বেছি ধুনিয়া হয় তো ৰাতি ওচৰৰ মানুহ ৰাতি আহিব পাৰে কিন্তু দূৰৰ মানুহটো ৰাতি আহিব নোৱাৰে তো আমি অলপ দিনতে গৈ আহিলো কিন্তু বতৰো বহুত বেয়া আছিল কুঁৱলী টাইপ হৈ আছিল বতৰটো এইবিলাক চাওক না ধুনিয়া ধুনিয়া গড় মূৰ্তিবিলাক বনাইছে যিকোনো কাঠেৰে বনাইছে প্ৰদৰ্শনী দিছে আৰু গড়বিলাক চাওক না যিকিনো আহিব আৰু ধুনিয়া ধুনিয়া বস্তুবিলাক চাব পাৰিব কিন্তু ৰাতি ইয়াৰ ভিউ পইণ্টটো ভাল হয় আৰু লাইটিং বিলাক দিয়ে আমি দিনতে গলো তো এনেকে পুৰণি অসমীয়া সংস্কৃতিৰ বস্তুবিলাক দিয়া আছে আগৰ দিনৰ খুটাৰ কৰে চাগে এইটো মেইন বিভাগৰ হয় বাকি এইকেইটা গড় চাওক মানে লুক মজা বনাইছে আৰু আহিলে চাব পাৰিব বিভিন্ন ধৰণৰ বস্তুবিলাক দিয়া আছে আমি যাওঁতে অলপ কমে ওলাইছিলে কাৰণ বতৰ বেয়া আছিল মানুহবিলাক ঘৰত আছিল চাগে কেইখন মানে খোলা আছিল বাকি এইটো চাওক না এইটো ধূপ বনাই আছে লাইভ দেখা পাইছো ৰে ফাৰ্স্ট টাইম মই লাইভ দেখা পাই আছো ধূপ বনাই আছে এইবিলাক সব লাইটিংত কাম কৰে লাইটিং মানে ৰাতি হলে আৰু ভাল লাগে আৰু যিমান হলো এতিয়া এনেকৈ চাব যদি ৰাতি যাওঁ কেতিয়াবা মই ভিডিও এটা দিব চেষ্টা কৰিম বাৰু এইবোৰ চাওক না লাঠিবিলাক আগৰ দিনৰ ককাহঁতে লৈছিলে আৰু এনেকুৱা লাঠিবিলাক মই পাইছিলো আমাৰ ককাই লৈছিলে সো এনেকৈ গম পাইছো আগত ককাই বনাইছিলে লৈছিলে বাকি বজাৰ বহিছে ইয়াৰ বাহিৰতো আছে সেই বজাৰখিনি বাৰু সব চাইয়ে থাকা যায় সেইকাৰণে দেখুৱানে এইখিনি বস্তু নতুন সিস্টেমত দিছে তো প্ৰদৰ্শনী হিচাপত তো সেইকাৰণে এইখিনি দেখাবলৈ চেষ্টা কৰিছো
বাকী এইবিলাক চাওক না বাঁহৰ মূৰাৰে সাপ বনাই থৈ দিছে মানে ৰাতিহে লুকটো গম পায় আৰু ক'ত কি বনাইছে মানে এতিয়া ইমান ধৰিব নোৱাৰি বাট এইটো বস্তু গম পাইছোঁ আৰু সাপ বনাই থৈ দিছে যে বাকী আহিলে চাব পাৰিব পাৰিলে অলপ সন্ধিয়া টাইম আহিব তো গোটেইখিনিয়ে পাই যাব আৰু ইয়াত যজ্ঞ হৈ আছে তো দেন বাই বাই গাইজ